যদি এজন ব্যক্তিৰ এই 9টা লক্ষণৰ ভিতৰত যিকোনো এটা লক্ষণ দেখা যায় তেন্তে তেওঁ সাধাৰণ মানুহ নহয়। বান্ধৱসকল, আমি সকলোৱে জানো যে এই বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰতিটো কণিকাতে ঈশ্বৰ বাস কৰে। ঈশ্বৰ সকলোতে আছে, আনকি আমাৰ শৰীৰতো ঈশ্বৰ বাস কৰে। ঈশ্বৰ প্ৰত্যক্ষভাৱে দেখা নাযায় যদিও আমি তেওঁৰ উপস্থিতি অনুভৱ কৰিব পাৰোঁ, আৰু এই অনুভৱ কেৱল সেইসকল লোকৰহে হয় যিসকলৰ ভিতৰত কিছুমান অসাধাৰণ শক্তি থাকে। ভগৱান শ্ৰীকৃষ্ণই মানুহৰ এনে 9টা লক্ষণৰ বিষয়ে কৈছে। যদি কোনো ব্যক্তিৰ এই 9টা লক্ষণৰ ভিতৰত যিকোনো এটা দেখা যায় তেন্তে তেওঁ সাধাৰণ মানুহ নহয়। শ্ৰীকৃষ্ণই এনে ব্যক্তিক শ্ৰেষ্ঠ বুলি অভিহিত কৰিছে, কাৰণ সাধাৰণ মানুহৰ এনে লক্ষণ নাথাকে। কিছুমান মানুহৰ মাজত জন্মৰ পৰাই এনে লক্ষণ দেখা দিবলৈ আৰম্ভ কৰে, আৰু ডাঙৰ হ'লে তেওঁ পৃথিৱীত খ্যাতি লাভ কৰে। শ্ৰীকৃষ্ণৰ মতে প্ৰতিজন মানুহৰ জন্মৰ আঁৰত এটা উদ্দেশ্য থাকে। মনুষ্য জন্ম লাভ কৰাটো সাধাৰণ কথা নহয়। 44 লাখ যোনিৰ ভিতৰত মনুষ্য যোনি সৰ্বোত্তম বুলি কোৱা হৈছে। এটা জীৱাত্মাই মানুহ হিচাপে জন্ম লৈ যি কাম কৰিব পাৰে সেই কাম আন কোনো জীৱৰূপে জন্ম লৈ কৰিব নোৱাৰি। সেইবাবেই মানুহে ভগৱানক ধন্যবাদ দিব লাগে যে তেওঁ মানৱ জন্ম লাভ কৰিছে। মানৱ শৰীৰ প্ৰাপ্ত কৰা প্ৰতিটো জীৱই ইয়াৰ সদ্ব্যৱহাৰ কৰিব লাগে, সংসাৰৰ কল্যাণৰ মনোভাৱেৰে কাম কৰিব লাগে। কিন্তু কিছুমান মানুহে মানুহ হিচাপে জন্ম লোৱাৰ পাছতো জীৱ জন্তুৰ দৰে আচৰণ কৰে। এইটোও সঁচা যে আমাৰ মাজৰ কিছুমান মানুহ অতি ভাগ্যৱান হয়, কাৰণ তেওঁলোকে ঈশ্বৰৰ পৰা বিশেষ কৃপা লাভ কৰিছে, আৰু তেওঁলোকৰ চাৰিওফালে সদায় ঐশ্বৰিক শক্তি উপস্থিত থাকে, যিয়ে তেওঁলোকক সকলো সময়তে সঠিক পথ দেখুৱাই দিয়ে আৰু প্ৰতিটো সমস্যাত সহায় কৰে। কেৱল এয়াই নহয়, এই ঐশ্বৰিক শক্তিয়ে কিছুমান বিশেষ মানুহক বাছি লয়, যিসকলে নিজে সঠিক পথত আগবাঢ়ে আৰু আন মানুহকো সঠিক পথ প্ৰদৰ্শন কৰে। এই লোকসকলে আনকো ধৰ্মৰ পথ অনুসৰণ কৰিবলৈ অনুপ্ৰাণিত কৰে। ঈশ্বৰৰ এনে কৃপা দৃষ্টি হয়তো আপোনাৰ লগতো থাকিব পাৰে, কিন্তু আপুনি কেনেকৈ এই কথা জানিব যে আপোনাৰ লগত কোনোবা অলৌকিক শক্তি আছে যিয়ে আপোনাক সদায় ৰক্ষা কৰি আছে, যাৰ বাবে আপুনি কেতিয়াবা মৃত্যুমুখত পৰিও ৰক্ষা পৰে, কোনোবা ডাঙৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে, অথবা কেতিয়াবা কোনোবা ডাঙৰ সমস্যাৰ পৰা ৰক্ষা পৰে। এই সকলোবোৰ ঘটিছে সেই ঐশ্বৰিক অলৌকিক শক্তিৰ বাবে, যিয়ে আপোনাক সদায় সুৰক্ষা দি আছে। আপুনি এই কথা বিশ্বাস কৰক বা নকৰক, ই আপোনাৰ লগত সদায় নিহিত হৈ থাকে। আজি আমি এনে 9টা চিহ্নৰ কথা ক'ম, যাৰ দ্বাৰা আপুনি গম পাব পাৰে যে আপুনি এজন সাধাৰণ মানুহ নহয়। আপুনি আন সাধাৰণ মানুহতকৈ পৃথক, আৰু ঈশ্বৰ সদায় আপোনাৰ লগত থাকে। আহকচোন আজি সেই চিহ্নকেইটাৰ বিষয়ে জানো। প্ৰথম চিহ্ন হিচাপে ভগৱান শ্ৰীকৃষ্ণই কৈছে, পৃথিৱীত এনে কিছুমান মানুহ আছে যিবোৰ মানুহে কোনো এটা কাম কৰাৰ সময়ত সুখ দুখৰ কথা কেতিয়াও নাভাবে। ঠাণ্ডাই হওক অথবা গৰম, কেতিয়াও নিজৰ কাম আধৰুৱাকৈ এৰি নাযায়। যিমানেই বিপদ অথবা সমস্যা সৃষ্টি নহওক কিয় তেওঁ নিজৰ পথৰ পৰা বিচ্যুত নহয়। সকলো পৰিস্থিতিতে নিজৰ কামত নিয়োজিত হৈ থাকে। মানুহে ভাল বুলি কওক অথবা বেয়া বুলিয়ে কওক,
তেওঁ সম্পূৰ্ণ নিষ্ঠাৰে নিজৰ কাম কৰে। তেওঁৰ নিজৰ লগতে ঈশ্বৰৰ ওপৰতো সম্পূৰ্ণ বিশ্বাস আছে যে এদিন তেওঁ নিশ্চিতভাৱে সফল হ'ব। দ্বিতীয় লক্ষণ হৈছে কেতিয়াও আনৰ বাবে বেয়া চিন্তা নকৰে। ভগৱান শ্ৰীকৃষ্ণই কৈছে, যি ব্যক্তিয়ে জীৱনত কেতিয়াও আনৰ বেয়া কথা নকয়, তেওঁ সদায় আনৰ বিষয়ে ভাল বুলিয়েই কয়, সেইজন ব্যক্তিয়েই সৰ্বশ্ৰেষ্ঠ। কিন্তু আজিকালি মানুহে সৰু বৰ সকলো কথাতে আনক বেয়া বুলি ভাবে, বেয়া বুলি কয়, আনৰ দোষ দেখে। তেওঁলোকে সকলো সময়তে আনক অপমান কৰা, আনৰ বিষয়ে বদনাম গোৱা, আনৰ ক্ষতি কৰা আদি নিন্দনীয় কাম কৰি থাকে। এই কাৰণেই সেই মানুহবোৰ জীৱনত কেতিয়াও সফল নহয়। তৃতীয় চিহ্নটো হৈছে যি ব্যক্তিয়ে নিজৰ ব্যস্ততাপূৰ্ণ জীৱনৰ দৈনন্দিন কামৰ পৰা ৰাহি হোৱা সময়খিনি ঈশ্বৰ ভক্তি, পূজা আৰাধনা আদি কৰি পাৰ কৰে আৰু ঈশ্বৰক সত্য বুলি জ্ঞান কৰি ঈশ্বৰৰ অনুভৱ কৰিবলৈ সক্ষম হয়, সেই ব্যক্তিজনৰ চাৰিওফালে এক ঐশ্বৰিক শক্তিৰ পৰিসৰ উপস্থিত থাকে, যাৰ বাবে তেওঁ ঈশ্বৰৰ আভাস অনুভৱ কৰি থাকে। এই লোকসকলৰ ঈশ্বৰৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে। সুখ হওক অথবা দুখ, তেওঁ প্ৰতিটো পৰিস্থিতিতে ঈশ্বৰক স্মৰণ কৰে আৰু কেতিয়াও ঈশ্বৰক অপমান নকৰে। চতুৰ্থতে, যি ব্যক্তিয়ে সমাজৰ প্ৰতি নিজৰ দায়িত্ব বুজি পায় আৰু ভাল তথা সৎ কৰ্ম কৰে, বিপদত পৰা মানুহ, দুখীয়া আৰু অসহায় লোকক সহায় কৰে, দুৰ্যোগৰ সৃষ্টি হ'লে জীৱ জন্তুক সহায় কৰে, বৃদ্ধ অথবা শাৰীৰিকভাৱে অক্ষম ব্যক্তিক কেতিয়াও অপমান নকৰে, কেতিয়াও কাকো নীচ বুলি ভাবি তুচ্ছ জ্ঞান নকৰে, তেওঁৱেই মানুহৰ ভিতৰত শ্ৰেষ্ঠ। প্ৰতিজন ব্যক্তিৰ এনে গুণ নাথাকে। যিসকলে ঈশ্বৰৰ কৃপা লাভ কৰে তেনে লোকৰহে এনে লক্ষণ থাকে। যিয়ে নিজে পুণ্য কাম কৰে আৰু আনকো এনে কৰ্ম কৰিবলৈ প্ৰেৰণা দিয়ে। পঞ্চম চিহ্ন হৈছে কাকো অন্যায় নকৰে। ভগৱান শ্ৰীকৃষ্ণই কৈছে, যি ব্যক্তিয়ে কেতিয়াও আনৰ লগত অন্যায় নকৰে, কেতিয়াও আনৰ ধন হস্তগত নকৰে, কেতিয়াও আনৰ অসহায়তাৰ সুবিধা গ্ৰহণ নকৰে, তেওঁৱেই শ্ৰেষ্ঠ ব্যক্তি। যি ব্যক্তিয়ে কেতিয়াও আনৰ জীৱিকাৰ ক্ষতি নকৰে, আনক ঘৃণা নকৰে, সেই ব্যক্তিয়ে পৃথিৱীত খ্যাতি অৰ্জন কৰে। ষষ্ঠ চিহ্নটো হৈছে আগজাননী বা পূৰ্বাভাস। সংসাৰত মাত্ৰ কেইজনমান মানুহেহে এনে এক অনন্য শক্তি লাভ কৰে, যাৰ জৰিয়তে তেওঁলোকে ভৱিষ্যতে ঘটিবলগীয়া কিছুমান বিশেষ পৰিঘটনা আগতেই অনুমান কৰিব পাৰে। ভৱিষ্যতে যদি কিবা বেয়া হ'ব লগা থাকে, তেন্তে তেওঁ আগতীয়াকৈ সেই বিষয়ে জানিব পাৰে আৰু তেওঁলোকৰ মনটো হঠাৎ অস্থিৰ হৈ পৰে। চৌপাশৰ পৰিৱেশত পৰিৱৰ্তন অনুভৱ কৰিবলৈ আৰম্ভ কৰে। প্ৰকৃতিত কিছুমান অশুভ লক্ষণ দেখিবলৈ পায়, যাৰ বাবে তেওঁলোকে গম পায় যে কিবা এটা বেয়া হ'বলৈ লৈছে আৰু তেওঁলোক সজাগ হৈ পৰে। সপ্তম চিহ্নটো হৈছে কিছুমান মানুহে সদায় নিজৰ চাৰিওফালে বিশেষ ধৰণৰ সুগন্ধি অনুভৱ কৰে। যদি কোনোবাই সদায় বতাহত ভাহি থকা সুগন্ধি ফুল, ধূপ, কৰ্পূৰ আদিৰ দৰে পবিত্ৰ সুগন্ধি অনুভৱ কৰে, তেন্তে সেয়া তেওঁৰ চাৰিওফালে ঈশ্বৰৰ উপস্থিতিৰ চিহ্ন আৰু দেৱী দেৱতাৰ আশীৰ্বাদ সেই ব্যক্তিজনৰ ওপৰত সদায় থাকে। অষ্টম লক্ষণ হৈছে আমাৰ শাস্ত্ৰত ব্ৰহ্ম মুহূৰ্তৰ সময় অতি শুভ বুলি গণ্য কৰা হৈছে। এই সময়খিনি দিনটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সময়। শাস্ত্ৰত ইয়াক দেৱতাৰ সময় বুলি কোৱা হৈছে, কাৰণ এই সময়ত বায়ুমণ্ডলত এক অনন্য ধনাত্মক শক্তি অৰ্থাৎ পজিটিভ এনাৰ্জি সঞ্চাৰিত হৈ থাকে।
সেইবাবেই শাস্ত্ৰত ব্ৰহ্ম মুহূৰ্তত শুই উঠাটো শ্ৰেষ্ঠ বুলি কোৱা হৈছে। পৃথিৱীৰ বেছিভাগ মানুহেই ব্ৰহ্ম মুহূৰ্তৰ অন্ত পৰাৰ পাছতহে সাৰ পায়। কিন্তু যদি কোনো ব্যক্তিয়ে প্ৰতিদিনে স্বতঃস্ফূৰ্তভাৱে ব্ৰহ্ম মুহূৰ্তত সাৰ পাবলৈ আৰম্ভ কৰে, তেন্তে ইয়াক অলৌকিক লক্ষণ বুলি গণ্য কৰা হয়। দৈনিক ব্ৰহ্ম মুহূৰ্তত সাৰ পোৱা মানুহ জীৱনত কেতিয়াও পৰাজিত নহয়। এই সময়ত সাৰ পোৱা মানুহবোৰ সদায় সুখী হৈ থাকে আৰু নিজৰ মনটো ঈশ্বৰৰ ভক্তিত নিয়োজিত কৰে। তেওঁলোকৰ বুদ্ধিমত্তা আন মানুহতকৈ চোকা আৰু তেওঁলোক অতি প্ৰগল্ভা হয়। ব্ৰহ্ম মুহূৰ্তত সাৰ পোৱা মানুহৰ মন গভীৰ জলাশয়ৰ দৰে শান্ত হয়। তেওঁলোকে কেতিয়াও হাই কাজিয়া নকৰে, কেতিয়াও বিতৰ্কত জড়িত নহয়। তেনে ব্যক্তিয়ে নিশ্চিতভাৱে ঈশ্বৰৰ ইচ্ছা অনুসৰিয়ে তেনে কৰে। কেৱল ঐশ্বৰিক শক্তিয়েহে তেওঁক এই কাম কৰিবলৈ প্ৰৰোচিত কৰে। নৱম চিহ্ন হৈছে আমি মন্দিৰলৈ বা যিকোনো ধৰ্মীয় স্থানলৈ গৈ ভজন, নাম কীৰ্তন অথবা ধৰ্মকথা শুনিবলৈ যাওঁ। সেই কথা বা কাহিনীটো যিমানেই ভাল নহওক কিয়, আমাৰ মনোযোগ মাজে মাজে বিঘ্নিত হৈ পৰে আৰু কেতিয়াবা আমি আমাৰ ঘৰখনৰ কথা, কেতিয়াবা আমাৰ কিছুমান সমস্যাৰ কথা বা আমাৰ ওচৰে পাজৰে বহি থকা মানুহবোৰৰ কথা ভাবিবলৈ আৰম্ভ কৰোঁ। কিন্তু এনে কিছুমান মানুহ আছে যি একেটা ভজন, নাম কীৰ্তন অথবা ধৰ্ম কথা শুনাত ইমানেই মগ্ন হৈ পৰে যে আন কোনো কথাৰ প্ৰতি ধ্যান নাথাকে। তেওঁলোকে কেৱল নিজৰ চৌপাশৰ পবিত্ৰতা অনুভৱ কৰে আৰু অনেক ধৰণৰ শুভ ধ্বনি শুনিবলৈ পায়, যেনে শংখ, বাঁহীৰ মাত বা মন্দিৰৰ ঘণ্টাধ্বনি আদি। নিশ্চিতভাৱে এনে লোক ঈশ্বৰৰ কৃপাৰ অধীনত থাকে আৰু ঈশ্বৰ তেওঁলোকৰ অতি ওচৰত থাকে আৰু সেইবাবেই তেওঁলোকে এই অলৌকিক শব্দবোৰ অনুভৱ কৰে। যি ব্যক্তিয়ে কেৱল ঈশ্বৰৰ চৰণত আনন্দ অনুভৱ কৰে আৰু ঈশ্বৰৰ প্ৰতি ভক্তিক প্ৰকৃত সুখ বুলি গণ্য কৰে, তেনে ব্যক্তিয়ে নিজে কেতিয়াও দুখী হৈ নাথাকে আৰু আনকো দুখ নিদিয়ে। তেনে ব্যক্তিৰ মন আৰু মগজু সদায় শান্ত হৈ থাকে, যাৰ বাবে তেওঁ কেতিয়াও সত্য আৰু সদাচাৰ পথৰ পৰা বিচ্যুত নহয়। এয়া তেওঁ ভগৱানৰ পৰা লাভ কৰা এক বিশেষ কৃপা, যাৰ বাবে তেওঁ সমাজত সদায় আদৰ সন্মান লাভ কৰে। যদি আপুনি নিজৰ পত্নীৰ প্ৰতি বিশ্বাসী, কেতিয়াও আপোনাৰ পত্নীক প্ৰতাৰণা কৰা নাই, কেতিয়াও আন কোনো মহিলাৰ সৈতে কোনো ধৰণৰ সম্পৰ্ক স্থাপন কৰা নাই আৰু আন নাৰীক আপোনাৰ মাতৃ আৰু ভগ্নী বুলি গণ্য কৰে, তেন্তে আপুনি ধন্য। যদি আপুনি এগৰাকী নাৰী আৰু কেৱল আপোনাৰ স্বামীৰ প্ৰতিহে প্ৰেম ভালপোৱা আছে, আপোনাৰ স্বামীৰ প্ৰতি আনুগত্যশীল, আপোনাৰ স্বামীকেই সৰ্বস্ব বুলি বিবেচনা কৰে, আপোনাৰ মনত কেতিয়াও আন পুৰুষৰ চিন্তা নাথাকে, তেন্তে নিশ্চয় আপুনি এগৰাকী মহান পতিব্ৰতা নাৰী। আপুনি সদায় দেৱী লক্ষ্মীৰ আশীৰ্বাদ লাভ কৰি থাকিব। যদি আপুনি কেতিয়াও কাৰো লগত ছল প্ৰবঞ্চনা নকৰে, লোভ লালসাত আপোনাৰ মিত্ৰ আৰু পৰিয়ালক বিশ্বাসঘাতকতা নকৰে আৰু কেতিয়াও অশোভনীয় কাম নকৰে আৰু সকলোৰে লগত মিলি জুলি থাকিবলৈ চেষ্টা কৰে, তেন্তে আপুনি নিশ্চিতভাৱে এজন পুণ্য আত্মা। আপোনাৰ উপস্থিতিৰ বাবেই আপোনাৰ ঘৰত সুখ আৰু শান্তি বিৰাজমান হৈ আছে। আপোনাৰ বাবেই আপোনাৰ পৰিয়ালৰ সদস্যসকলে পাপৰ পৰা মুক্ত হৈ সুখী জীৱন যাপন কৰি আছে। যদি কোনো ব্যক্তিৰ এই 9টা চিহ্নৰ ভিতৰত যিকোনো এটা চিহ্ন থাকে, তেন্তে বুজিব লাগে যে সেই ব্যক্তিজনৰ ওপৰত ঈশ্বৰৰ বিশেষ কৃপা আছে।
আশা কৰোঁ আমাৰ আজিৰ কথাখিনি আপোনাৰ নিশ্চয় ভাল লাগিল। আগলৈ অন্য এক নতুন কথাৰ সৈতে পুনৰ লগ পোৱা আশাৰে তথা আপোনালোক সকলোৰে কুশল কামনাৰে আজিলৈ সামৰিছোঁ। জয় শ্ৰীকৃষ্ণ।